নমস্কাৰ বন্ধুসকল, অসমত প্ৰথম বিধানসভা নিৰ্বাচন 1952 হৈছিল। সেই নিৰ্বাচনত মুছলমান বিধায়ক কিমানজন নিৰ্বাচিত হৈছিল বাৰু? কোন সমষ্টিৰ পৰা কোন নিৰ্বাচিত হৈছিল? আজি তাকে ক'বলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তমিজুদ্দিন আহমেদে ধুবুৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। আব্দুল মতলিব মজুমদাৰে হাইলাকান্দি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচিত হৈছিল। মৌলানা আব্দুল জলিলে বদৰপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচিত হৈছিল। ফৈজুৰ আলীয়ে পশ্চিম ডিব্ৰুগড় সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচিত হৈছিল। কবাদ হুছেইন আহমেদে মানকাছাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচিত হৈছিল। মহম্মদ ইদ্ৰিছে ৰূপহীহাটৰ পৰা কংগ্ৰেছ দলৰ হৈ জয়ী হৈছিল। মহম্মদ আলীয়ে পাথাৰকান্দি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ জয়ী হৈছিল। মইনুল হক চৌধুৰীয়ে সোণাই সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ জয়ী হৈছিল। নমৱাৰ আলী বৰভূঞাই কাটিগড়া সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ জয়ী হৈছিল। মেহৰাব আলী লস্কৰে শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। মুক্তাৰ আলীয়ে পশ্চিম বৰপেটাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। পাহাৰ খানে তাৰাবাৰী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। মহম্মদ অমৰ উদ্দিনে বিলাসীপাৰা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। মহম্মদ ৰফিকে লাহৰীঘাট সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। ছাদত আলী মণ্ডলে দক্ষিণ শালমাৰা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। বন্ধুসকল, আজিলৈ ইমানেই।